Hello friends, welcome to my YouTube channel Deepjyoti Experiment and Art. তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আৰু ভিডিঅ'বিলাক লাইকো কৰিব। থেংক ইউ। নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এখন ট্ৰাক বনাম, যিখন আপোনালোকে বাৰু এতিয়া বনাম বাৰু দেখা পাব আপোনালোকে। স্ক্ৰীণত দেখিছে আপোনালোকে কোনখন ট্ৰাক বনাম। টাটাৰ যোনখন LPT 10-12 ট্ৰাক আছে সেইখন বনাম। তো বনাবৰ কাৰণে ফাৰ্ষ্ট অফ অল কি কৰিছোঁ, মই এনেকৈ কাঠৰ চকা বনাই লৈছোঁ। সেইটো আপোনালোকক বনোৱা দেখা নহ'ল, কাৰণ মানে অলপ দিগদাৰ হয়। এনেকৈ মই 4টা চকা বনাই লৈছোঁ আৰু মানে কি হয়, 4টা চকা বনোৱা মই দেখাব নোৱাৰিলোঁ, কাৰণ ময়ে ভিডিঅ' কৰিব লাগে, ময়ে বনাব লাগে। চ' এনেকৈতো অলপ দিগদাৰ হয়। তাৰপাছত মই কি কৰিম, এইটো আপোনালোকে ফ্ৰেম এটা বনালে মই টিউব লাইটৰ এইটো ফ্ৰেম হয়। তো এয়া দেখিছে আপোনালোকে, মই ইয়াৰে ফ্ৰেম আছে সেইটো মই বনাই ল'লোঁ। সেইটো দেখিছে আপোনালোকে, যিটো মই মাজত বাৰু চাপৰ্টৰ কাৰণে এনেকৈ কাঠৰে কাটি লৈছোঁ। 3 পিচ কাঠ কাটি কিনে এনেকৈ ফ্ৰেমটো মই বনাই লৈছোঁ। এনেকৈ আপোনালোকে দেখিব পাৰিছে। তাৰপিছত মই কি কৰিছোঁ, এনেকৈ চকাত এনেকৈ যিটো থোৰা বুলি কয় সেইটো মই এনেকৈ লগাই লৈছোঁ চকাটো। আৰু এই 2 পিচ দেখিছে মই কি কৰিছোঁ, ইয়াৰে চকা সেই আছে ন, চকাত এনেকৈ মই লগাবৰ কাৰণে আপোনালোকে গম পাইছে কি হয় দেখিছে আপোনালোকে। এনেকৈ মই লগাই দিম সেই 2 পিচো। এয়া চাওক, মই চকাটো এনেকৈ লগাই দিম, এয়া আপোনালোকে দেখিব পাৰিছে। তো এয়া চাওক, তো এনেকৈ মই 2টা চকা এনেকৈ লগাই দিম। আৰু মই এইটোত কি কৰিলোঁ, যিটো আপোনালোকে ষ্টেৰিং বনাব পাৰে ন, সেইটো মই বনাব পাৰিলোঁ হয়, কিন্তু এইটো অলপ মানে দিগদাৰ হয় বনাব, মানে জগাৰো কম আছে, সেইকাৰণে বনাব নোৱাৰিলোঁ। তো আপোনালোকে দেখিব পাৰিছে মই এনেকৈ বনাই দিলোঁ। এনেকৈ এইটো চকা এনেকৈ লগাই দিম, দেখিছে এইটো। তাৰপাছত পাছৰ যোনটো বেকৰ চকা সেইটো এনেকৈ লগাই দিলে এইখিনি কাম হৈ গ'ল বাৰু। তো নেক্সটখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এয়া চাওক, মই এনেকৈ চকা 4টা লগাই দিলোঁ ফ্ৰেমটোত। এয়া আপোনালোকে দেখিব পাৰিছে, এয়া ফ্ৰেমটোত লগাই দিলোঁ। এয়া চাব পাৰে, এয়া চাওক এইটো, এয়া চাওক এনেকৈ লগাই দিলোঁ। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটোত মই ভিডিঅ'বিলাক আৰু দিব আৰম্ভ কৰিছোঁ নতুনকৈ। আপোনালোকে ছাপোৰ্ট কৰিলে মই আগুৱাই যাব পাৰিম। তো আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব হা। বেছি বাৰু নতুনকৈ যিহেতু ভিডিঅ' বনাইছোঁ, ইমান নাজানিব পাৰোঁ কি কৈছোঁ কি কোৱা নাই। এইটো আপোনালোকে কমেণ্টত জনাই দিব কি ভুল হৈছে। আৰু তাৰপাছত মই কি কৰিম, আপোনালোকে দেখিছে মই এখন কাঠ মানে আমাৰ ভাষাত কাঠ ভাকলা থাকে ন, সেই এখন মই লৈ লৈছোঁ। এয়া দেখিছে আপোনালোকে। এখনত মই কি কৰিম, যিটো গাড়ীখনৰ কেবিন আছে সেই কেবিনটো মই ইয়াত বনাই লৈছোঁ। লৈ কিনে ইয়াত মই চাই, তো গাইছ মই এনেকৈ এইটো এইখন দেখিছে আপোনালোকে। ইয়াত মই গাড়ীখনৰ যিটো আগৰ কেবিন আছে সেইটো মই আঁকি লৈছোঁ, মানে ড্ৰয়িং কৰি লৈছোঁ, মানে কেনেকৈ কিটো চাইজৰ হ'ব, ওখটো কিমান হ'ব, এনেকৈ চাওক আপোনালোকে মই দেখাই দিছোঁ। এনেকৈ মই ডিজাইনটো বনাই লৈছোঁ। মই তাৰপিছত কাঠৰ মই কাটি কাটি এনেকৈ বনাই ল'ম। তাৰপিছত নেক্সট ভিডিঅ' মই আনি আছোঁ, যিটো কেবিনটো বনাম। তো নেক্সট ভিডিঅ' আপোনালোকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।